আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা জিলা কমিটিৰ আজি এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা বিলাসীপাৰা ডক্টৰ আম্বেদকাৰ ভৱনত অনুষ্ঠিত হ'ল আৰু সেই সভাখনত আজি কেইটামান প্ৰস্তাৱ লোৱা হৈছে আৰু এই প্ৰস্তাৱখিনি আমি ৰাইজক জনোৱাৰ কাৰণে আমি আজি ইয়াত এখন সংবাদমেলৰ আয়োজন কৰিছোঁ। আজি আমাৰ যিখন সভা হ'ল এখন সভা বিলাসীপাৰা জিলা কমিটিৰ সভাপতি জহিৰুল হকৰ পৌৰোহিত্যত অনুষ্ঠিত হ'ল আৰু উক্ত সভাত উপস্থিত আছিল আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ মোৰ লগত মোৰ সতীৰ্থ সম্পাদক ইনামুল হক, আন এজন সম্পাদক জাকিৰ হুছেইন আৰু প্ৰচাৰ সম্পাদক আব্দুল লতিফ আৰু এজন প্ৰচাৰ সম্পাদক সাইফুল ইছলাম তালুকদাৰ, লগতে কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন সম্পাদক শাহিদুল ইছলাম আৰু আমাৰ স্থানীয় অধিবক্তা মহিৰুদ্দিন সাহেব। আজিৰ সভাত আমি সাম্প্ৰতিক পৰিস্থিতিত আলোচনা কৰা হ'ল আৰু সেই সাম্প্ৰতিক পৰিস্থিতিত আলোচনা কৰি বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত কাঠলদি চৰ অঞ্চল কাঠলদি বিলাসীপাৰা টাউনৰ গাতে লাগি থকা কাঠলদিৰ তৃতীয় খণ্ডৰ তাত গৌৰাং নৈ বৈ গৈছে আৰু সেই গৌৰাং নৈয়ে আজি বানপানীৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে গৰাখহনীয়া বহুত ঘৰবাৰী উঠাই লৈ গ'ল, লগতে এখন চৰকাৰী স্কুল আছিলে LP স্কুলখনো উঠাই লৈ গৈছে। আমি আজিৰ সভাত প্ৰস্তাৱ লৈছোঁ যে চৰকাৰে অনতিপলমে সেই গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে আৰু এই ব্যৱস্থা লোৱাৰ উদ্দেশ্যে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা জিলা কমিটিৰ উদ্যোগত সেই গৰাখহনীয়া ৰোধ কৰা আৰু বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন ঠাইত অবাধে জুৱা, তীৰ খেলা আৰু নিচাজাতীয় ঔষধ সেৱন কৰা কাৰ্য অনতিপলমে বন্ধ কৰাৰ অৰ্থে এখন 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট বিলাসীপাৰাত কৰাৰ কাৰণে এটা প্ৰস্তাৱ লৈছোঁ আৰু সেই অৱস্থান ধৰ্মঘটটোৰ তাৰিখটো আজি ফাইনেল কৰা নাই, 2-3 দিনৰ ভিতৰত এইটো ফাইনেল কৰা হ'ব। আৰু ইয়াৰ লগত আমাৰ আজি সাংগঠনিক দিশত আমি আলোচনা কৰিছোঁ আৰু তাৰ লগতেই দেখা গৈছে বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত সাম্প্ৰতিক পৰিস্থিতিত আৰু এটা সমস্যা দেখা গৈছে, সেইটো হ'ল আমাৰ চাপৰ চাৰ্কলৰ অন্তৰ্গত মানে ফলিমেৰী ৰিভিনিউ ভিলেজৰ আৰু কলবৰী বুলি জেগা আছে, তাত আৰু এইবাৰ আৰেছজাৰৰ ওচৰৰ কাষতে খাচ মাটিৰ পৰা বহুত মানুহক উচ্ছেদ কৰা হৈছে আৰু সেই মানুহবোৰ নিজৰ ঘৰ বাৰী ব্ৰহ্মপুত্ৰ নৈ উঠাই লৈ যোৱাৰ কাৰণে কোনো ঠাই নোপোৱাত সেইসকল ব্যক্তি তাত ঘৰ বাৰী সাজি আছিলে। কিন্তু খাচ মাটিৰ পৰা উচ্ছেদ কৰাত আমাৰ আপত্তি নাই যদি চৰকাৰৰ সেই মাটিৰ প্ৰয়োজনীয়তা থাকে, কিন্তু দেখা গৈছে সেইবোৰ মাটিৰ কোনো চৰকাৰীভাৱে কোনো কামত লগোৱা নাই, অযথা মানুহখিনিক উচ্ছেদ কৰিলে কিন্তু সেই ব্যক্তিসকলক কোনো ক্ষতিপূৰণ দিয়া নাই। আজিৰ সভাত আমি প্ৰস্তাৱ লৈছোঁ চৰকাৰে অনতিপলমে যিসকল ব্যক্তিক উচ্ছেদ কৰা হৈছে সেই ব্যক্তিসকলৰ ক্ষতিপূৰণ সহকাৰে পুনৰ সংস্থাপনৰ যাতে ব্যৱস্থা কৰা হয়। সাংগঠনিক দিশত আমি আলোচনা কৰি আজি আমি বিলাসীপাৰা জিলা কমিটিৰ কেইজনমান কৰ্মকৰ্তা বা বিষয়ববীয়াই আমাৰ সংগঠনৰ সংবিধান বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ কাৰণে আমি বহিষ্কাৰ কৰিছোঁ আৰু এজনক অব্যাহতি দিছোঁ। বহিষ্কাৰ কৰা এজন হ'ল কাৰ্যকৰী সভাপতি বিলাসীপাৰা জিলা কমিটিৰ নাজিৰ হুছেইন, তেখেতৰ ঘৰ চাপৰ, আৰু এজন হ'ল সাধাৰণ সম্পাদক, তেখেতৰ নাম আমিনুল ইছলাম, তেখেতৰ ঘৰৰ চাপৰ। এই দুজনক আমি বহিষ্কাৰ কৰিছোঁ আজি আৰু এজনক আমি অব্যাহতি দিছোঁ, চাপৰৰ ছফিউৰ ৰহমান, তেখেতক অব্যাহতি দিয়া হৈছে। আৰু ইয়াৰ পৰিৱৰ্তে আমি সংগঠন শক্তিশালী কৰাৰ কাৰণে আজি নতুনকৈ আমি শ্বাহজাহান আহমেদ বিলাসীপাৰাৰ তেখেতক কাৰ্যকৰী সভাপতি হিচাপে আমি আজি প্ৰস্তাৱমূলে অন্তৰ্ভুক্তি কৰা হৈছে আৰু এজন আব্দুল খালেক চাপৰৰ তেখেতক উপসভাপতি হিচাপে লোৱা হৈছে। তাৰ লগত চাপৰ ধীৰঘাটৰ মান্না চৰকাৰক সম্পাদক হিচাপে লোৱা হৈছে আৰু ৰাছিদুল ইছলামক কাৰ্যকৰী সভাপতি হিচাপে লৈ আজি প্ৰস্তাৱ লোৱা হৈছে আমাৰ সংগঠন শক্তিশালী কৰাৰ কাৰণে। আৰু বিলাসীপাৰা জিলা কমিটিখনৰ উপদেষ্টা হিচাপে আজি আমাৰ চাপৰৰ এজন অধিবক্তা মহিৰুদ্দিন সাহেবক উপদেষ্টা হিচাপে লোৱা হয় আৰু ছাইদুল ইছলাম চাপৰ প্ৰাক্তন সম্পাদক আছিলে আমাৰ কেন্দ্ৰীয় কমিটিৰ, তেখেতক উপদেষ্টা হিচাপে আজি প্ৰস্তাৱ লোৱা হয়। ইয়াৰ লগত আমি সংগঠনৰ শক্তিশালী কৰাৰ উদ্দেশ্যে আমি
এই বিলাসীপাৰা জিলা কমিটিখনৰ এখন সাধাৰণ সভাৰ প্ৰস্তাৱ লৈছোঁ আৰু এই সাধাৰণ সভাখন অহা ডিচেম্বৰ মাহৰ 27 তাৰিখত বিলাসীপাৰাত অনুষ্ঠিত হ'ব বুলি আমি আজি প্ৰস্তাৱ লোৱা হৈছে। এই যি দুজনক আমি বহিষ্কাৰ কৰিছোঁ সেই দুজন ব্যক্তি আমাৰ সংবিধান বিৰোধী কাৰ্যকলাপ মানে আমাৰ সংগঠনত থকা অৱস্থাত আমি দেখা পাইছোঁ যে বেলেগ এটা সংগঠনত সিহঁতে যোগাযোগ কৰি আছে আৰু আমাৰ সংগঠনৰ ক্ষতি কৰাৰ কাৰণে ব্যৱস্থা লৈছে। বিভিন্ন ঠাইত মানে যিসকল কৰ্মকৰ্তা আছে সিহঁতক উচুটো নিদি যাতে আমাৰ সংগঠনত নাহে তেনেধৰণৰ মানে কিছু কৰ্ম ব্যস্ত দেখা পাইছোঁ। আমাৰ সংগঠনৰ বৃহৎ ক্ষতি কৰি আছে, সেইকাৰণে আমি সিহঁতক মানে বহিষ্কাৰ কৰি দিছোঁ। যেহেতু সমাগত বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত আপোনালোকৰ দলৰ ভূমিকা কি হ'ব? আমি নিৰ্বাচনৰ কথাটো যিহেতু সমাগত বুলি ক'ব নোৱাৰি, যিহেতু এতিয়ালৈকে ঘোষণা হোৱা নাই নিৰ্বাচন কেতিয়া হ'ব নহ'ব। যি চৰকাৰ বৰ্তমান চলি আছে, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ এটা অৰাজনৈতিক সংগঠন আৰু আমি সকলো ৰাইজৰ লগত আছোঁ। আমাৰ লগত আমাৰ কংগ্ৰেছ, AGP, BJP বা UDF যিকোনো দলৰ মানুহ আমাৰ লগত আছে। সেই হিচাপত আমি সময়ত যেতিয়া নিৰ্বাচন আহে তেতিয়া আমি সেই সময়ত আমি কেন্দ্ৰীয় কমিটি আমি সিদ্ধান্ত ল'ম। সেই সিদ্ধান্তটো তেতিয়া আমি জনাই দিম। এতিয়ালৈকে আমি তেনেধৰণৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই। পৰাপক্ষত আমি নিৰপেক্ষ ভূমিকাই লোৱা হয় বিগত কালত। এইবাৰ কি কৰা হয় এতিয়ালৈকে আমি সিদ্ধান্ত লোৱা নাই।